ৰাইজসকল আজি দুপৰীয়াৰ ভাত সাজ মোমাই ভাগিন একেলগে মোমাই ভাগিন থাকে য'ত আজি মোমাই ভাগিন একেলগে কি লৈ লেগ পিচ লৈ দিয়ক ৰাইজসকল আৰম্ভ কৰি দিছোঁ দেই আজি দুপৰীয়া ভাত সাজত ব্ৰইলাৰ চিকেন এইফালে লেগ পিচ লৈ লৈছোঁ অকণমান ৰঙালাও ভাজি নেমু আছে দাইল অকণমান আছে আজি এয়াই আৰু কামটো চলাব লাগিব ন স্পেচিয়েল আজি দিয়া আৰম্ভ কৰি দিছোঁ ন ৰাইজসকল আৰম্ভ কৰি দিছোঁ দিয়ক আপোনালোকৰ খোৱা বোৱা হ'লনে নাই প্ৰথমতে কৈ লওঁ যিসকলে নতুনকৈ চেনেলটো চাই আছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই বাৰু কৃষ্ণ আৰম্ভ কৰি দিওঁ ন দিয়া কৰি দিয়া চব খান্দিব একেলগে এটা পেটতহে যাব হা খানাই হয় এটা পেটত যাব যেতিয়া ন এক লগত মজা লেগ পিচ আৰম্ভ চিয়াছ চিয়াছ লেগ পিচ চিয়াছ মজা হা কেনেকুৱা লাগিছে মজা লাগিছে মজা লেগ পিচটো কেনেকৈ খাই আৰু দেখাই দিয়া অকণমান এটা পেটত যাব যেতিয়া অলপ খান্দি লৈছোঁ ন এক লগত কালি দুপৰীয়া সাজটো একদম মজা মিলাইছে ভাগিন পোৱালি লগত আছে ৰাইজসকল বেয়া চেয়া কমেণ্ট নামাৰিব দেই সুন্দৰ ভালে লাগিছে চুপি চুপি খোৱা অলপ ধৰি লোৱা ভাগ ন নেপিচা ভাল লাগে না মজা আজি দুপৰীয়া ভগৱানে ধুনীয়া মিলাইছে চাগে লাগিছে মজা গোটেইকেইটা খোৱা ভাত দেই আজিয়ে লাষ্ট আৰু যাবগৈ ঘৰলৈ ভাতি বেলা সেইটো কাৰণে বোলো নাই মোৰ লগত একেলগে ভাত কেইটামান খা ভিডিঅ'টো হ'ব দুইটাই একেলগে ভাতকেইটা খোৱাও হ'ব দুইটা থাকিলে ভাল লাগে জমনি হৈ থাকে যে স্কুল বহি আছে নগ'লেও নহ'ব নহয় দালি থাকিয়ে গ'ল এইফালে পেটডাল ভৰি গ'ল খোৱা গোটেইকেইটা খোৱা মই নেমু খোৱা আৰম্ভ কৰি দিছোঁ দেই একেবাৰে লাষ্টত নেমুটোকো মেইন যিমানে তেল মছলা দেখাওক নেমুটোকো মাৰি দিয়াৰ পিছত সমাপ্ত টেঙা
গোটেইকেইটা ভাব মই হাত ধুই দিওঁ মই বহিম দিয়া আপুনি খোৱা ৰাইজসকল আছে একেলগে চাহি আছে তুমি গোটেইকেইটা ধুনীয়াকৈ খাই লোৱা ন ৰাইজসকল আঁতৰি নাযাব দেই ভাতকেইটা খাই লওক ভাগিন পোৱালীয়ে খোৱা নোৱাৰিবা মাৰি দিয়া আৰু একামো এটা মাৰি দিয়া নোৱাৰিবা বেছি ডাঙৰ হৈ গ'ল ন থৈ দিয়া মাক দি দিবা হাত পাত নোধোৱা ইয়াত ধুই দিবা ন মায়ে খাই থৈ দিব ন হৈ গ'ল বহি লোৱা আজি দুপৰীয়া সাঁজটো দেখা পালে ভাগিনৰ লগত একেলগে ৰাইজসকল দেহা চেৰা দিয়ক অকণমান লোভ লগাই দিওঁ আপোনালোকক বাই বাই